জয়তী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহি আছোঁ গুৱাহাটীত থকা ভীমা শংকৰ মন্দিৰ। মন্দিৰটো গুৱাহাটীৰ পামহি নামৰ এটা ঠাইত আছে। আজি মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া জানিব পাৰিব মন্দিৰটো কোন ঠাইত কেনেকৈ আছে। আৰু আপোনালোকে যদি আহি পোৱা নাই, আহি চাব। ময়ো আজি ফাৰ্ষ্ট আহিছোঁ, কেনেকুৱা লাগে চাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। এয়া আমি গড়চুক পালোঁ আহি। গড়চুকৰ পামহিত আছে এই মন্দিৰটো, ভীমা শংকৰ মন্দিৰ। গড়চুকৰ পামৰি নামৰ ঠাই। পামৰি বুলি কৈছিলোঁ, পামহি মোৰ নামটো ভুল লাগি যায়। শংকৰ গেটখনৰ ভিতৰলৈকে গাড়ী নিব দিয়া নাই। এয়া এইখন ফিল্ডখনত গাড়ী পাৰ্কিঙৰ জেগা সাজি গৈছে। এতিয়া গাড়ীখন পাৰ্কিং কৰি থৈ বহুত দূৰ বাট খোজকাঢ়ি যাব লাগিব। কিয় বা বলেবম চলি আছে কাৰণে কিজানি হয়তো গাড়ী নিব দিয়া নাই। এইটো গাড়ী থোৱা পাৰ্কিং। এয়া এনেকৈ খোজকাঢ়ি যাব লাগিব। আমি কিমান দূৰ বুলি সোধোতে 800 মিটাৰ দূৰ বুলি কৈছে। চাওঁ বাৰু, যাই চাওঁ। পুৰা গাঁও এৰিয়া এইবিলাক। এয়া দোকান বজাৰ, ধুনীয়াকৈ দোকান বজাৰবিলাক আছে। ভালে লাগে এনেকৈ মন্দিৰৰ সন্মুখত থাকিলে। আৰু শৰাই ইয়াৰ পৰাই কিনি ল'ব লাগে। এই প্ৰথম আমি গণেশ মন্দিৰ পাম। এয়া মোৰ বা হয়। বা ৰেকি শিকায়। ৰেকিৰ বিষয়ে আপোনালোকে কিবা জানিব থাকিলে বাৰ লগত কণ্টেক্ট কৰিব পাৰে। বাৰ এটা চেনেল আছে, ৰেকি মাষ্টাৰ হিলিং বুলি। বা ৰেকি গ্ৰেণ্ড মাষ্টাৰ হয়। আপোনালোকে ৰেকি, নিউমৰলজি এইবিলাকৰ বিষয়ে জানিব থাকিলে বাৰ লগত যোগাযোগ কৰিব পাৰে। বাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, বাৰ ইউটিউব চেনেলৰ লিংকটো। আৰু বাৰ হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপতো আপোনালোকে জইন হৈ ল'ব পাৰে। এয়া আমি গণেশ মন্দিৰটো পালোহি। এয়া যিহেতু পাহাৰৰ ওপৰ, কাৰোবাৰ কিবা অৱস্থাত হৈ যাব পাৰে বুলি এম্বুলেঞ্চ আগতে ৰেডি কৰি থৈছে। আৰু ইয়াতে ভৰি ধুই ল'ব লাগিব। আৰু সেইটো গণেশ মন্দিৰলৈ ফাৰ্ষ্ট যাব লাগিব। সেই ওপৰত এতিয়া উঠি যাই থাকিব লাগিব। নদী পৰিৱেশটো কিবা এটা বেলেগ ভাল লাগিছে। এইবিলাক পাহাৰ, হয়তো নদী। এইটো মেইন গেট, চাইডেৰে সোমাব লাগে আৰু ইফালে ওলাব লাগে। এয়া শিলে নিৰ্মিত চাগে, বা শিল কিবা তেনেকুৱা। গেট এনেকৈ এইটো চাইডে যায়, সিফালে সোমাব লাগে। ওলাওতে চাগে ইফালে ওলাব লাগে। এয়া ভগৱানক পাবলৈ কষ্ট কৰিব লাগে, কথাটো সঁচা। এতিয়া এয়া পানীৰ মাজেৰে যাব লাগিব। এইখিনি পানী খচি যাব লাগিব। আমাৰ কণমানিটো এয়া পানী খচিছে। বা আহিবই পৰা নাই। ভাল লাগিছে নে? এইখিনি চাকি দিয়া ঠাই। মানুহ আছে, বহুত মানুহ আছে। আৰু এইটো নিজৰা চাওক, এইটো আৰু মেইন মন্দিৰটো এইটো। ভিতৰৰ পৰা ফটো তুলিব নিদিয়ে, নিষেধ আছে ফটো তোলা। সেইকাৰণে এনেকৈ দেখাইছোঁ। এইটো মন্দিৰটোৰ তলেৰে এয়া নিজৰা বৈ আছে। আৰু এয়া এইটো নিজৰা, মই নিজৰাটো পানীখিনি আপোনালোকক অলপ আগতে দেখাইছিলোঁ যে ইমান ধুনীয়া
ধুনীয়া পৰিৱেশটো লাইন চাওকচোন মানুহৰ ইয়াতে নিৰ্মালী আৰু সূতা দিয়ে ভাল লাগি যায় আমি আহিলোঁ ঘূৰিলোঁ এতিয়াবা আকৌ ইয়াৰ পৰা বাহিৰে বাহিৰে ক'ত সোমাওঁ আপোনালোকক দেখাই থাকিম শেষলৈকে দেখাই থাকিম আপোনালোকক চাই থাকিব বলে বম চলি আছেতো এইকেইদিন মা আৰু আইতা আহিছে এইটো আইতা এইকণে কি নাজানো এয়া ভোগ পালোঁ এয়া ভাল লাগিছে ধুনীয়া লাগিছে খাই সৌভাগ্যক্ৰমে মন্দিৰৰ আমি এই ভোগটো পালোঁ মানে খিচাৰি এনেকৈ থকা আমি গোটেই ফেমিলি গৈছিলোঁ মা আইতা বা ভিনদেউ মোৰ আৰু ভাগিনীজনী তেনেকৈ গৈছিলোঁ আমি গোটেইকেইটাই এনে খানা খাই ল'লোঁ দেউতা যোৱা নাই দেউতা ঘৰত আছে আমি কেইটাই খালোঁ দেউতা ঘৰতে থাকিল আহিবই নহ'ল দেউতা খোৱাৰ আগত ভিডিঅ'টো বনাবই নহ'ল খোৱাৰ পিছতে আপোনালোকক অলপ দেখালোঁ ইয়াতে মানে ইমান ধুনীয়া লাগিছে পৰিৱেশটো ইয়াতে গাখীৰ দিয়া চাহ বেলেগকৈ দিয়ে লাল চাহ বেলেগকৈ দিয়ে আকৌ মানে কি চেনি নোহোৱা চাহ দিয়ে লিমনৰ জুচ দিয়ে তাৰপিছত আৰু ভাত খাই উঠি খিচাৰি খাই উঠি তামোল পাণ এক্সট্ৰাকৈ আকৌ দিয়ে মানে সৰু বাচ্ছাৰ কাৰণে চকলেট ইমান ধুনীয়া লাগিছে পৰিৱেশটো বুজাব নোৱাৰোঁ আমি উভতি আহিলোঁ সেয়া আৰু এতিয়া ঘৰত নাযাওঁ দীপৰ বিল যাম তামোল খাইছোঁ ভীমা শংকৰ মন্দিৰৰ পৰা বাহিৰে বাহিৰে এয়া দীপৰ বিল চাব আহিলোঁ এনে ঘূৰিছোঁ আৰু আজি চানডে যিহেতু এয়া নাও শাৰী শাৰী কৰি থৈছে চাওক দীপৰ বিলৰ সৌন্দৰ্য ঢৌবোৰ আহি কাষত লাগি গৈছে ফ্ৰেণ্ডছ ফাইনেলি ঘৰ আহি পালোঁ মানে এয়া গৰমত ক'লা ৰঙা পৰি আহিছোঁ আৰু ফুটাটো চাওকচোন ইমান ধুনীয়া লাগে তাৰে ভালে লাগিছে ফুটাটো আৰু এতিয়া ধুবই মন যোৱা নাই ইমান ভাল লাগিছে আৰু আজি মই ভিডিঅ'টোত কি দেখাব পাৰিলোঁ গম নাপাওঁ দীপৰ বিল বহুত নেদেখালোঁ আৰু কিনো দেখুৱাম সেই পানীখিনিকে আপোনালোকক বাৰে বাৰে দেখুৱাই কিনো থাকিম তেনেকুৱা হ'ল সেইকাৰণে আৰু আহোঁতেও ভিডিঅ' বনাব নহ'ল আৰু ক'তো নৰলোৱে আজি যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই তেতিয়া যে কৈছোঁ আপোনালোকৰ ৰেইকি বিষয়ে কিবা যদি আপোনালোকৰ প্ৰয়োজন হয় ৰেইকি কি এইবিলাক জানিব বিচাৰে মোৰ বাক কণ্টেক্ট কৰিব বাৰ চেনেলটোৰ নাম ৰেইকি মাষ্টাৰ হিলিং বা ৰেইকি গ্ৰেণ্ড মাষ্টাৰ হয় আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ